নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গমেই পাইছা যে লোকসভা নিৰ্বাচন হ'ল। নিৰ্বাচনত কোনেও এইবাৰ সংখ্যাগৰিষ্ঠতা নাপালে যদিও NDA নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স নৰেন্দ্ৰ মোদী সেই ডেম'ক্ৰেটিক এলায়েন্সৰ ফালৰ পৰা নেতা নিৰ্বাচিত হ'ল, প্ৰধানমন্ত্ৰীৰ শপতো ল'লে। এতিয়া সকলোবিলাক পৰিৱৰ্তন হ'ল, যিবিলাক কেবিনেট মন্ত্ৰী আছিল সেইবিলাক পৰিৱৰ্তন হ'ল। আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে কোনে কি বিভাগ পালে কেবিনেটত সেইটো কথা আলোচনা কৰিব বিচাৰিছোঁ। এইকাৰণে খুব গুৰুত্বপূৰ্ণ পৰীক্ষাবিলাকৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ কেবিনেট মন্ত্ৰীসকলৰ নাম জনাটো নিতান্তই প্ৰয়োজন। যিহেতু এতিয়া পৰিৱৰ্তন হ'ল, কোনে কি দপ্তৰ লাভ কৰিলে বা কোনে নতুনকৈ মন্ত্ৰী হ'ল সেই কথাখিনি আজি এই ভিডিঅ'টিত আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গমেই পাইছা এইবাৰ আকৌ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল। তাৰ লগতে এইবাৰ আকৌ ৰাজনাথ সিঙক প্ৰতিৰক্ষা বিভাগটো দিয়া হৈছে। আগতেতো প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী আছিল আৰু পুনৰবাৰ অমিত শ্বাহকে গৃহ বিভাগটো দিয়া হৈছে আৰু লগতে সহযোগিতা বিভাগ বুলি এটা বিভাগ আছে সেইটো দিয়া হৈছে। নীতিন গাডকাৰীকো পুনৰবাৰ পথ পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে। আৰু আগতে বিজেপিৰ যিজন সভাপতি আছিল JP নাড্ডা, এইবাৰ JP নাড্ডাক কিন্তু গুৰুত্বপূৰ্ণভাৱে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগটো আৰু তাৰ লগত ৰাসায়নিক আৰু সাৰ বিভাগ প্ৰদান কৰা হৈছে। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ এবাৰ সাংসদ হৈছিল, তেখেতক এইবাৰ শিৱৰাজ সিং চৌহান তেখেতৰ নাম, তেখেতক কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰাম্য উন্নয়ন বিভাগ দিয়া হৈছে। লক্ষণীয়ভাৱে নিৰ্মলা সীতাৰমণক পূৰ্বৰ দৰেই এইবাৰো বিত্ত বিভাগ দিয়া হৈছে, তাৰ লগতে কৰ্পৰেট পৰিক্ৰমা বিভাগ। আৰু ডক্টৰ S জয়শংকৰ যিজন পূৰ্বৰ বিদেশ মন্ত্ৰী আছিল, তেওঁক পুনৰবাৰ বিদেশ মন্ত্ৰালয়টো দিয়া হৈছে। ইয়াৰ উপৰিও হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইবাৰ তেওঁ সাংসদ হৈছে, মনোহৰ লালক গৃহ আৰু নগৰ পৰিক্ৰমা আৰু শক্তি বিভাগ, HD কুমাৰস্বামীক গধুৰ মন্ত্ৰণালয় আৰু ষ্টীল বিভাগ, পীযূষ গোৱেলক বাণিজ্য আৰু উদ্যোগ বিভাগ, ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা, আগতে তেওঁ শিক্ষামন্ত্ৰী আছিল, জিতেন ৰাম মাঞ্জিক সূক্ষ্ম ক্ষুদ্ৰ আৰু মাজলীয়া উদ্যোগ বিভাগ, ৰাজীৱ ৰঞ্জন সিং উৰ্ফে ললন সিং যিজন JDUৰ নেতা, তেখেতক পঞ্চায়তী ৰাজ, মীন পশুপালন আৰু দুগ্ধপালন বিভাগৰ দায়িত্ব দিয়া হৈছে। এইবাৰ অসমৰ যিজন সাংসদ সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মন্ত্ৰী, পুনৰবাৰ তেখেতক সেই আগৰেই দপ্তৰটো বন্দৰ, জাহাজ আৰু জল পৰিবহণৰ দায়িত্ব দিয়া হৈছে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, কিঞ্জাৰাপ্পু ৰামমোহন নাইডুক অসামৰিক বিমান পৰিবহণ, প্ৰহ্লাদ যোশী, এই প্ৰহ্লাদ যোশী আগতে আছিল সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, এইবাৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীটো তেখেতৰ পৰা আঁতৰাই নি তেখেতক দায়িত্ব দিয়া হৈছে এইবাৰ উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ উপৰিও নতুন আৰু নৱীকৰণযোগ্য শক্তি বিভাগ প্ৰদান কৰা হৈছে। জুৱেউ ৰামক জনজাতীয় পৰিক্ৰমা, গিৰিৰাজ সিঙক বস্ত্ৰ বিভাগ, অশ্বিনী বৈষ্ণৱক ৰেলৱে, আগতেও তেখেতৰ ৰেলমন্ত্ৰী আছিল, তথ্য আৰু সম্প্ৰচাৰ আৰু বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগ, জ্যোতিৰাদিত্য সিন্ধিয়া প্ৰাক্তন কংগ্ৰেছী নেতা, তেখেতক এবাৰ যোগাযোগ আৰু উত্তৰ পূব অঞ্চলৰ উন্নয়ন বিভাগ, ভূপেন্দ্ৰ যাদৱক পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দায়িত্ব দিয়া হৈছে। গজেন্দ্ৰ সিং শেখাৱতক সংস্কৃতি আৰু পৰ্যটন বিভাগ, অন্নপূৰ্ণা দেৱীক মহিলা আৰু শিশু উন্নয়ন বিভাগ, কিৰেণ ৰিজিজু অৰুণাচলৰ সাংসদ, কিৰেণ ৰিজিজুক এইবাৰ সাংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন বিভাগ দিয়া হৈছে। হৰদীপ সিং পুৰীক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগ, মনসুখ মাণ্ডভিয়াক শ্ৰম, নিযুক্তি, যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগ, জি কিষাণ ৰেড্ডীক কয়লা আৰু খনি বিভাগ, চিৰাগ পাছোৱানক খাদ্য সংশোধন উদ্যোগ, CR পাটিলক জলশক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। এইখিনি হৈছে কেবিনেট মন্ত্ৰী। ইয়াৰ উপৰিও ৰাজ্যমন্ত্ৰী, স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰীসকল আছে, তেওঁলোকৰ কথা আমি পিছত আলোচনা কৰিম। যিহেতু গুৰুত্বপূৰ্ণ হয় কেবিনেট মন্ত্ৰীখিনিৰ কথা জনাটো, তোমালোকে প্ৰথম কেবিনেট মন্ত্ৰীখিনি ভালকৈ চাই লোৱা আৰু বুজি লোৱা আৰু জানিবলৈ চেষ্টা কৰা কোনে কি বিভাগ পাইছে, কাৰণ খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে এইবিলাক প্ৰশ্ন। যিহেতু পৰিৱৰ্তন হৈছে সকলোৱে জনাটো দৰকাৰ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি ভাল পাইছে এটা লাইক কৰিবা আৰু এটা সৰুকৈ কমেণ্ট কৰিবা।